হে দোস্ত ওয়েলকাম মাই ইউটিউব চেনেল অনুপম ব্লগ। মানে আজি ভিডিঅ'টো মানে কি আৰ্টক লৈ নহয় ৰ'ব, মানে আৰ্টটো আঁকলোঁ কিন্তু আৰ্টৰ ওপৰত ভিডিঅ'টো নহয়, কিহৰ ওপৰত ভিডিঅ'টো বলকচোন বলক, ভিডিঅ'টো আৰম্ভ হ'ব। মানে ছবিটো কেনেকুৱা হৈছে কওকচোন, মানে প্ৰাকৃতিক দৃশ্য আঁকছোঁ, এইটো গৰুকে ঘাঁহ খাই আছে, এইটো আমাৰ ঘৰ আৰু ইবাগে পাহাৰ পৰ্বত, কেনেকুৱা হৈছে কওকচোন একবাৰ, মজা না? কমেণ্ট কৰি ক'ব আৰু। আমাৰ ক্লাছৰুম, তো ক্লাছৰুমত কি পঢ়াই কি কৰোঁ, মানে নতুনকৈ মানে ক'ত মই মানে এডমিশ্যন লৈছোঁ, তো ক'ৰ কলেজত লৈছোঁ, কি কৰিছোঁ, মানে এইটো ক্লাছৰুমটো আপোনালোক চব জনাই আছোঁ, তো চাই থাকক মানে কি আৰু, মানে এইখনে পষ্টাৰ, ইবাগে মানে মোদী ককা আছে আৰু ইবাগে হিমন্ত মামা আছে, তো মানে পঢ়ি লওকচোন ভালকৈ। আৰু মই মানে এতিয়া বৰ্তমান ক'ত আছোঁ মানে বিল্ডিঙৰ ওপৰত 3 তলাত আছোঁ, দেখছি না একদম তলত দেখি গাড়ী যাই আছে, তো দেখছি না একদম গাড়ী। তো গাইছ দুদিনমানত পৰা মানে মোৰ মনটো বেয়া, মানে চুলিকেইটা দেখছি না কেনা দেখা আহিছে, মানে ভিডিঅ' বনাবই পৰা নাই, তো ভাবিলোঁ আজি লাষ্ট চাষ্ট বাদ দিয়া আৰু ভিডিঅ' বনাই যাওঁ, তো চুলিকেইটা বাদ দিয়ক আৰু মানে লগৰকেইটা গুচিয়ে গ'ল, মানে আকলাকে থকাৰ কাৰণে ভিডিঅ'টো বানিছোঁ, তো এতিয়া মানে লগৰকেইটাৰ লগত যাওঁ ৰ'ব, মানে হোষ্টেলত থাকিব লগা আহিছে, মানে 2 দিন ধৰি মানে মই ঘৰত যোৱাই নাই, তো 2 দিন ধৰি হোষ্টেলতে আছোঁ, হোষ্টেলটো আপোনালোকক দেখাম আৰু কিহৰ ওপৰত মানে আপোনালোকে পষ্টাৰখন চাই গমেই পালাক চাগে, তো আৰু ভালকৈ বুজাই দি আছোঁ কি মানে কেনেকুৱা ধৰণৰ প্ৰজেক্ট, মানে কি কৈ আছোঁ আৰু ইবাগে দিনটোত যিহেতু 2টাই ক্লাছ হয়, সেইকাৰণে কেৰাম খেলি থাকোঁ দেই, আৰু মানে মাজে কেৰাম খেলি থাকোঁ, যিহেতু বৰিং সঁচাই কেৰাম খেলি থাকোঁ, আৰু লগৰকেইটা তলত দিছে ঝাৰুবোৰ তো গাইছ মই আকলাকলি মানে ওপৰতে আছোঁ, তো পাহিয়ে গৈছোঁ, টাউনটো তলত দিছোঁ, লাগে আকলাকলি, কিন্তু মই বেছি দূৰত নাই, ক'ত আছোঁ, কি জেগাত আছোঁ, কেনেকৈ আছোঁ, মানে আপোনালোক চব ডিটেইলছ কৈ আছোঁ ৰ'ব, মানে তলত যাই উঠি, তো বলক। এইটোৱে আমাৰ হোষ্টেল, দেখছি না পষ্টাৰখন মাৰাই আছে, তো এইটোৱে আমাৰ হোষ্টেল, বলকচোন ভিতৰত যাওঁ, লগৰকেইটা গোটাই আছে, বলক এয়া বলক মানে ৰ'ব মানে হোষ্টেলটো দেখি আছোঁ, তাৰ আগত মানে আমি পঢ়া মানে ইনষ্টিটিউটটো মানে দেখাইছোঁ, এই 3 তলাত আছে, তো আৰু ইবাগে মানে 3 নম্বৰ তলাত আছে, আৰু ইবাগে মানে এণ্ট্ৰি দিয়ক, আৰু ইবাগে কলেজ স্কুলখন দেখছি না শিশু তো যিহেতু আপোনালোকে গমেই পালাক ক'ত আছোঁ মই, তো ৰামপুৰত আছোঁ মই, তো এই আঞ্চলিক শিশু নিকেতন মানে স্কুলখনৰ কাষতে আছোঁ মই, তো তাৰে কাষতে মানে ইনষ্টিটিউটটো, মানে ইয়াত মানে কি হ'ব জানেনে, তো মাছৰুম গ্ৰয়িং, মানে মাছৰুমৰ ওপৰত মানে প্ৰশিক্ষণ দিয়া হ'ব, মাছৰুম কেনেকৈ কৰে কি কৰে, আৰু তাৰপিছত মানে প্ৰশিক্ষণটো দিয়াৰ পাছত চাৰ্টিফিকেট এখন দিব, তো চাৰ্টিফিকেটখন লৈ কিনে আপুনি নিজাকৈ মানে কাম কৰিব পাৰে, মানে মাছৰুমৰ ওপৰত মানে বিজনেছ কৰিব পাৰে, তো আপোনালোকক মানে সেই চাৰ্টিফিকেটখন থাকিলে কি হ'ব জানেনে, তো আপোনালোকক লোন দিব, তো মই সেইবাবে মানে এই কৰ্চটো কৰিছোঁ, কৰ্চটো বেছি দীঘলীয়া নহয়, 3 মহীয়া মানে কৰ্চ, আৰু মানে এই 3 মাহটো মই শিকি লোৱাৰ পিছত এখন চাৰ্টিফিকেট পাম, তাৰপিছত লোন এপ্লাই কৰিব পাৰিম, তাৰপিছত নিজাকৈ মানে আৰু কি ক'ম, মাছৰুম খাব পাৰিম, বেচিব পাৰিম দে। সেই ছোৱালী চেমিজ পিন্ধা পাই না মোক, দেখছি না মানে ৰছী একডাল ওলাইছে, টান মাৰি দিছোঁ, এই ছোৱালী চেমিজ পিন্ধা হৈ আছে, মানে সকলোৱে কয় কি পিন্ধছে এইটো সলকে ডাঙৰ ৰ'ব, মানে কি ক'ম। আৰু এটা বেয়া খবৰ গাইছ, মানে মোৰ কেমেৰা কোৱালিটিটো মানে একদম বেয়া হৈ যাব ধৰিছে, মানে কেমেৰা একদম মানে ফাটি যাব ধৰিছে, তো মই সেই ভাবিছোঁ মানে পূজাৰ অফাৰ আহিছে যিহেতু, মোবাইল এটা চেঞ্জ কৰোঁৱে নেকি, তো কি কৰোঁ চাওঁ ৰ'ব, তো আপোনালোকে কওকচোন কমেণ্ট কৰি, মানে মোবাইলৰ কোৱালিটিটো একদম বেয়া আহিছে নে কেমেৰা কোৱালিটিটো, তো মানে ভাবি আছোঁ ৰ'ব কি কৰোঁ আৰু, মানে এইটো আগে কমপ্লিট হৈ লওক গাইছ। আজি আৰু অলপ বৰষুণ হৈ আছে, ডাৱৰীয়া বতৰ দেখছি না একদম মজা, তো টাউনত গেলি যাই আছোঁ ৰ'ব, ৰামপুৰ টাউনত গেলি, তো এইখনে ৰামপুৰ টাউন, মানে বেছি ডাঙৰ নহয় দিয়ক, মানে বেছি ডাঙৰো নহয় সৰুও নহয়, ইবাগৰ পৰাই গেলে সিবাগে বৰপেটা পায়, আৰু ইবাগে আমাৰ মানে কোচিং চেণ্টাৰটো পায়, আৰু ঘুমটি মাৰি বৰিং লাগি গৈছে, আৰু লগৰকেইটাই ঘুমটি মাৰিছে দেখছি, আৰু এইখনে আমাৰ হোষ্টেল, আৰু লগৰকেইটা শুই আছে দেখছি না একদম শুই, আৰু ইয়াত মানে বেছি মানে 20জনমান চলি থাকিব পাৰি, আৰু বেছি এইটোৱে সৰুকৈ অলপ নৰ্মেল ভ্লগ আছিল, মানে এইটো দেখাবৰ চেষ্টা কৰিলোঁ, ভালকৈ দেখা নহ'লে, তো মানে আৰু এটা মানে টেকনিকেল টাইপ, মানে ইনফৰমেশ্যন টাইপ মাছৰুম গ্ৰয়িঙৰ ওপৰত মানে ভিডিঅ' এটা বানি আছোঁ ৰ'ব, মানে ভালকৈ শিকি লওঁ, 2 দিন পিছত বানি আছোঁ ৰ'ব, তো সেইটো ভিডিঅ' চাব, আৰু এইটো ভিডিঅ' ভালকৈ মানে শ্বেয়াৰ কৰি দিব, আৰু মানে লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কিন্তু কৰি দিব, আৰু অলপ ছাপোৰ্ট কৰিবই দিয়ক, বাই।